নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম গ্ৰেভিটিৰ পৰা। তো বন্ধুসকল, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কিছুসংখ্যক পদ মুকলি পাইছে। এই পদবোৰত আবেদন কৰিব হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, গোটেইখিনি তথ্য ভিডিঅ'টোৰ মাধ্যমেদি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি নতুন হয় আমাৰ চেনেলটোলৈ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ জব আপডেটৰ ভিডিঅ' মই যেতিয়া আপলোড কৰিম লগে লগে নটিফিকেশ্যনখন পাই যাব আৰু ভিডিঅ'টো চাব পাৰিব। তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নতুনকৈ মুকলি হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কেইটামান পদ। এই পদবোৰৰ বিষয়ে সবিশেষভাৱে জনাই দিম ভিডিঅ'টোৰ মাধ্যমেদি। আৰু ইয়াতে দুটা বিভাগৰ পদ মুকলি পাইছে। আৰু এটা ভাল কথা বন্ধুসকল, এইটো এটা বিভাগৰ পদৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, তেনেহ'লে নিশ্চয়কৈ আবেদন কৰি ল'ব। তো বেছি সময় খৰচ নকৰি নটিফিকেশ্যনখন চাই লওঁ। প্ৰথমটো ভেকেঞ্চি আছিল তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। ইয়াতে 23টা নন টিচিং পদৰ বাবে ভেকেঞ্চি ওলাইছে। ইয়াৰে এপ্লিকেশ্যন লাষ্ট ডেটটো 15 মে 2024লৈকে দিয়া আছে। হাতত এতিয়া যথেষ্টখিনি সময় আছে। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে অনলাইনৰ মাধ্যমেদি আবেদনটো কৰি ল'ব। আৰু এইটো ভেকেঞ্চিৰ ডিটেইলছসমূহ শেষৰ পৰা জনাই দি আছোঁ। ইয়াতে আপুনি চাব পাৰে মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত ইয়াতে 5টা পদ মুকলি কৰা হৈছে। লোৱাৰ ডিভিজন ক্লাৰ্কৰ ক্ষেত্ৰত ইয়াতে 6টা পদ আছে। আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ ক্ষেত্ৰত ইয়াতে এটা পদ মুকলি কৰা হৈছে। জুনিয়ৰ একাউণ্টেণ্ট তাৰ বাবে 2টা পদ আছে। লেবৰেটৰী এছিষ্টেণ্ট তাৰ বাবে এটা পদ আছে। এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন তাৰ বাবে এটা পদ আছে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে 4টা পদ আছে। ডেপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে এটা পদ আছে। ইণ্টাৰনেল অডিট অফিচাৰ এডমিনিষ্ট্ৰেশ্যন তাৰ কাৰণে এটা পদ আছে। ৰেজিষ্ট্ৰাৰ এডমিনিষ্ট্ৰেশ্যন তাৰ কাৰণে এটা পদ আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 10 পাছ নাইবা ITI কৰা হ'ব লাগিব। এই দুটাৰ ভিতৰত এটা যদি আপোনাৰ আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ ক্ষেত্ৰত ইয়াতে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে এনি ডিচিপ্লিন অৰ্গেনাইজেশ্যন ইনষ্টিটিউট ইউনিভাৰ্চিটি। লগতে আপোনাৰ টাইপিং স্পীডটো ইংলিছত যদি টাইপিং কৰে তেনেহ'লে 35 ৱাৰ্ড পাৰ মিনিট, আৰু যদি হিন্দীত টাইপিং কৰে তেনেহ'লে 30 ৱাৰ্ড পাৰ মিনিট হ'ব লাগিব। লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটোৰ কথা কোৱা হৈছে, এইটো আপোনাৰ থাকিব লাগিব। তেনেকৈ আপাৰ ডিভিজন ক্লাৰ্কৰ ক্ষেত্ৰতো ইয়াতে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে। লগতে 2 বছৰৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ লগত কাম কৰাৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। যদি এইখিনি অৰ্হতা আছে তেনেহ'লে আপুনি এই পদকেইটাত আবেদন কৰিব পাৰিব। জুনিয়ৰ একাউণ্টেণ্ট পদটোৰ বাবে ইয়াতে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে। লগতে 2 বছৰৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ লগত কাম কৰা এক্সপিৰিয়েঞ্চটো আপোনাৰ থাকিব লাগিব। এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন পদটোৰ ক্ষেত্ৰত ইয়াতে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে ফৰ এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। লগতে আপোনাৰ 3 বছৰ ৱাৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আপাৰ ডিভিজন ক্লাৰ্কৰ ক্ষেত্ৰত। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত এই পদবোৰত 28 মাৰ্চ আবেদন ষ্টাৰ্ট হৈছে, আৰু আবেদনৰ অন্তিমটো দিন 15 মে 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত এই পদবোৰত SC ST আৰু PWD সকলে কোনো ধৰণৰ আবেদন মাচুল পে' কৰিব নালাগে। আৰু আদাৰ্ছৰ ক্ষেত্ৰত যিসকলে ৰেজিষ্টাৰ পদৰ বাবে আবেদন কৰে তেওঁলোকে 1000 টকাকৈ পে' কৰিব লাগিব। আৰু আদাৰ্ছ পদবিলাকত 500 টকাকৈ আপোনাৰ পে'মেণ্ট কৰিব লাগিব। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাতে যাই ভালদৰে পঢ়ি চাই আপুনি আবেদনটো কৰি ল'ব পাৰিব। আজি দ্বিতীয়টো ভেকেঞ্চি আছিল টি গাৰ্ডেন মডেল স্কুল শোণিতপুৰৰ পৰা। ইয়াতে 26টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদৰ বাবে ভেকেঞ্চি ওলাইছে। এই পদবোৰৰ ভিতৰত জুনিয়ৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ পদ আছে। ইয়াৰে এপ্লিকেশ্যন লাষ্ট ডেটটো 25 এপ্ৰিল 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰি ল'ব। জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড 3 পদৰ বাবে আছে 13টা, আৰু ইয়াতে পে স্কেলটো আপুনি চাব পাৰে 14,000 টকাৰ পৰা 70,000 টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে বিচাৰিছে বেচেলাৰ ডিগ্ৰী আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা। লগতে আপোনাৰ 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত ইয়াতে 13টা ভেকেঞ্চি আছে, আৰু ইয়াৰে পে স্কেলটো চাওক 12,000 টকাৰ পৰা up to 52,000 টকালৈ লাভ কৰিব, আৰু 3,900 টকা গ্ৰেড পেখনো লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে মাত্ৰ 8 পাছ বিচৰা হৈছে যিকোনো এটা ৰেকগনাইজ ইনষ্টিটিউট বা স্কুলৰ পৰা। লগতে ইয়াতে হায়াৰ এডুকেশ্যনটো মেনশ্যন কৰা নাই। এজ লিমিটৰ ক্ষেত্ৰত ইয়াতে 18 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি থাকিব পাৰে।
SC STৰ বাবে 5 বছৰ, OBC MOBCৰ কাৰণে আছে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে 2 বছৰকৈ আপুনি এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু এইটো পদৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। নেশ্যনেলিটিৰ ক্ষেত্ৰত ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এমপ্লয়মেণ্ট এক্সেছখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু এই পদবোৰৰ কাৰণে আপোনাৰ অফলাইন যোগেদি আপুনি আবেদন কৰিব লাগিব। এইটো এড্ৰেছত আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব, ইয়াতে এড্ৰেছটো দিয়া আছে। আৰু লগতে এইখিনি ডকুমেণ্টছখিনিও ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব লাগিব। চ' যদি আপোনাৰ অৰ্হতা মিলিছে এই পদবোৰ আবেদন নিশ্চয়কৈ কৰি ল'ব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই, জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম আৰু জয় আই অসম।